বিটিসি নির্বাচন খুব সম্ভব বিটিসি নির্বাচনটো আমার যেটো মানে চিন্তা বা আমি যেটো ভাবিছো বা আমার মতে এপ্রিল মাহতে নির্বাচন হব লাগে এপ্রিল মাহত মানে বিহুর আগত প্রত্যেকবার নির্বাচনটো বিহুর আগত হয়ে আছে এইবারও হওয়ার সম্ভাবনাটো বেশি যদি হয় তেতিয়াহ'লে তো সময় আর বেশি নাই এই অক্টোবর মাহত পূজাতে যাব আমার হাতত অকল 5 মাহ আছে ইমান বছর থাকি আছে আমি 4.5 বছর আমি থাকি আহিছো কষ্ট কৰি আহিছো আৰু বেছি দিন নাই কষ্টকৰ যিসকলে আমাৰ দল এৰি পেলাই গৈছে এইটো আকৌ আপোনালোকে ল'ব নালাগে মোৰ হিচাপত যাওঁতে চৰকাৰ বিপিএফে কৰিব 100% বেছি দিন নাই এপ্ৰিল মাহ বিহুৰ আগত নিৰ্বাচন হ'ব এপ্ৰিল মাহতে আমাৰ চৰকাৰ আহি আছে কোনো চিন্তা কৰিব নালাগে কোনো নাৰ্ভাছ হ'ব নালাগে কোনো দুখ পাব নালাগে কষ্ট কৰ আৰু বাছ বেছি দিন নাই এপ্ৰিলৰ বিহুৰ আগত 6, 7, 8, 9, 10 এইফালে হ'ব লাগে আগৰ দিনত 8 তাৰিখত আছিল বৰ্তমান 7 তাৰিখত আছিল এনেকুৱা হৈছে যোৱাবাৰতো 2020 চনৰ এপ্ৰিল মাহত 8 তাৰিখত আছিল কোভিডৰ কাৰণে 25 গৈছে ডিচেম্বৰলৈ গৈছে কোভিড কৰোনাৰ কাৰণে ইয়াৰ কাৰণেহে পিছুৱাই গৈছে কিন্তু আমাৰ নমিনেশ্যন বিলাক মাৰ্চতে আমি নমিনেশ্যন দিছিল কিন্তু কেনচেল হোৱা নাই এই হিচাপতে এইবাৰো মাৰ্চ মাহতে আমাৰ নমিনেশ্যন বিলাক হ'ব খুব সম্ভৱ মাৰ্চতে আমাৰ নমিনেশ্যন বিলাক হ'ব আৰু নিৰ্বাচনটো বিহুৰ আগত হ'ব আৰু কিমান দিন আছে এইকাৰণে কৈছোঁ আমি আপোনালোকে ধৈৰ্য থাকক যেনেকৈ কষ্ট কৰি আহিছে এনেকৈ কষ্ট কৰক আৰু এই 4 মাহ 5 মাহটো আমি বিপিএফ দলে সিঙ্গেল লাৰ্জেষ্ট পাৰ্টি মানে পাই পেলাই আমি চৰকাৰ গঠন কৰিব বহুতবাৰ কৈছোঁ মই ওদালগুৰি ভেৰগাঁও বা তামোলপুৰ বা মুছলপুৰ বা শালবাৰী বা বিজনী বা খাজলগাঁও মই যেনেকুৱা ঘূৰি পেলাই যিটো দেখিবলৈ পাইছে আমাৰ দলটো মজবুতে আছে আৰু আমি আগৰ নিচিনা নহয় আমি এইবাৰ 25টা থলত আমাৰ বিশেষ দলে নাপায় 25টা কমত 25টাতকৈ বেছি পাব পাৰে কম হলে 25টা ইয়াত থলত নাযায় এই কাৰণে আমি আজি খুব ভাল লাগিছে আপোনালোকে ৰাইজ নহয় পাব্লিক নহয় আমাৰ দলৰে কৰ্মী আপোনালোকে যেনেকৈ কষ্ট কৰি আহিছে আৰু কষ্ট কৰক বুলি মই কৈছোঁ আৰু আপোনালোকে আজি ডেলিগেটত যিটো ডিচিশ্যন লৈছে এই ডিচিশ্যনটো আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া এমএলএ আজি ডিচিৰ লগত ফ্ৰেছ কৰিব আপোনালোকে যিটো ডিচিশ্যন লৈছে ডেলিগেটত আলোচনা কৰি পেলাই এই অৰুণোদয় স্কিমৰ কাৰণে প্ৰত্যেকটা পোলিং ষ্টেচনত একটা কমিটি হ'ব এই কমিটিত আমাৰ দলৰে থাকিব ইউপিএফৰ থাকিব বা যিমান দল আছে বা বিজেপিৰ থাকিব এনেকুৱা অৰুণোদয় স্কিম পোৱাটো একটা নিয়ম কানুন আছে একটা নিয়ম আছে এই হিচাপত যে পাব আজি সব আজি ইউপিএফ বা কোনোবা দলে অৰুণোদয় যদি আমাৰ দলৰ মানুহ নহয় তেতিয়া অৰুণোদয় নাপাব বুলি যিটো প্ৰচাৰ কৰি আছে বা ইউপিএফ বা কোনোবাই এইটো মিছা কথা অৰুণোদয় পাবলৈ হ'লে কি নিয়ম আছে এই নিয়ম মতেহে পাব সবে নাপায় তো এইটো নিয়মটো সবে জানে কিন্তু এনে যাহা ভাল মানুহ অৰুণোদয় স্কিম পাব নাপাব এইবিলাক মুঠতে এইবাৰ যিটো কমিটি হ'ব খুব ভাল হ'ব কোন মানুহে কোন ব্যক্তিয়ে অৰুণোদয় পাব লাগে সেইটো আমাৰ দলৰ মানুহ ক'ব পাৰিব সেইটো অৰুণোদয় স্কিম লৈ পেলাই যদি আমি বিজেপিত নাযায় যদি ইউপিএফত নাযায় অৰুণোদয় নাপায় বুলি কয় এই ইলেকশ্যনে বেছি দিন নাই কি স্কিম দিব
কি স্কিম দিব আৰু আমাৰ মানুহবিলাক কৈছে হয় পইচাৰ লালচত কোনোবা লিডাৰ যাব পাৰে কিন্তু ইয়াৰ লগত কোনো পাব্লিক চোৱা নাই মই জানা পাব্লিক আমাৰে আছে যাব পাৰে এই লিডাৰে যাওক আৰু কোনোবা যদি লিডাৰ যাবলৈ বিচাৰিছে তাকে যাব দিয়ক ডিষ্টাৰ্বহে কৰে ইহঁতে যেতিয়া চৰকাৰ আহিব ইহঁতে ডিষ্টাৰ্বহে দিব আমাক এইকাৰণে কাকো বুজাব নালাগে কোনে যাব ইচ্ছা আছে যাওক আমার খবর লগাই কোনে কিন্তু সরকার বিফেভে করিব সরকার বিফেভে করিব এইবার উপায় নাই ইউপিপিএলটো নামেই নাই ইউপিপিএলটো নামেই নাই এইবাৰ আৰু আলোচনাৰ কথাটো কি কৈছে আপোনালোকে সবে শুনিছে হয় বিপিএফ আৰু ইউপিপিএল বা আপসুৰ লগত আলোচনা হৈছে আপোনালোকে যিটো শুনিছে হয় আলোচনা হৈছে তিনিবাৰমান আলোচনা হৈ গ'ল মই থাকা নাই আমাৰ ৰিপ্ৰেজেণ্টেটিভ থাকিছে কিন্তু আলোচনা কৰা সময়ত কেলে এই ইউপিপিএলৰ মানুহে যিটো প্ৰচাৰ কৰি আছে অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা বোলে দিছপুৰতহে যাব কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব হাগ্ৰামা এই ইউপিপিএলৰ প্ৰমোদ বড়োৱে আকৌ চিফ হ'ব বুলি প্ৰচাৰ কৰি পেলাই মোক ব্লেকমেইল কৰি আছে কিন্তু হাগ্ৰামাত দিছপুৰত নাযায় বিটিচিতে থাকিব এনেকুৱা লেভেলত আলোচনা হোৱাই নাই এই লেভেলত আলোচনা হোৱাই নাই আলোচনা কৰি আছে ইউপিপিএলে কিটো লৈ পেলাই আলোচনা কৰে এজেণ্ডাটো মইতো আগতে বুজে তাৰমানে বিপিএফ আৰু ইউপিপিএল একেলগে লগ লাগি বিজেপি বিটিচিৰ পৰা খেদাব লাগে এইটো এজেণ্ডা এইফালে চৰকাৰ চলাই আছে বিজেপিৰ লগতে একেলগতে আৰু মোৰ লগত আলোচনা কৰে এই বিজেপি খেদাব লাগে এইটো কোনোবা বিশ্বাস কৰে কোনে বিশ্বাস কৰিব তাৰমানে ইহঁতে আলোচনা নামৰ আলোচনা কৰি পেলাই আমাক ব্লেকমেইল কৰি আছে বিপিএফ দলটো নষ্ট কৰিবৰ কাৰণেহে আলোচনা কৰিছে তাৰমানে নহ'লে কিয় প্ৰচাৰ কৰিব লাগে এই আহক বিপিএফ কৰি লাভ নাই এইবাৰ হাগ্ৰামাই দিছপুৰতহে যাব মন্ত্ৰী হৈ পেলাই থাকিব আমাৰ প্ৰমোদ বড়োহে চিফ হ'ব সেইকাৰণে বিপিএফ কৰিব নালাগে ইফালে আহক কৈছে না কোৱা নাই কোনদিনা কোৱা সেইবিলাকে ओंखायनो आं बुंबाय आङो बेखारणे মই আজি কম प्रमोद बड़ो আপুনি এই যিটো সরকার চলাই আছে এই সরকারটো এৰি পেলাই আহক তেতিয়াহে মই আলোচনাটো আৰম্ভ কৰিব হ'ব কিয় এনেকুৱা ব্লেকমেইল কৰিব লাগে ভাল বিয়া আলোচনা হৈ আছে চলি আছে আলোচনা আপোনালোকে আলোচনা কৰিম বুলি কোৱাৰ কাৰণে আপোনালোকৰ পৰা আমাৰ তাত প্রপোজাল আইছে যে আমি একবার আলোচনা করিব বিপিএফৰ লগত আলোচনা কৰিব বিচাৰিছে কেনেকৈ আমি একেলগে মিলি পেলাই বিটিসি নিৰ্বাচনটো খেলিব পাৰে সেই বিষয় লৈ আলোচনা হৈ আছে এজেণ্ডাটো হ'ল প্ৰমোদ বড়ো ইউপিপিএলৰ এজেণ্ডাটো হ'ল মানে বিপিএফ আৰু ইউপিপিএল একেলগে লগ লাগি এই বিজেপিটো বিটিসি পৰা খেদাব লাগে এজেণ্ডা সেইটোৱেই আলোচনা কৰি আছে কারণ আছে দিছপুর বা বিটিসি এইফালে কয় আমাক বিজেপি খেদাব লাগে বুলি কয় কোনটো বিশ্বাস করে এই কারণে আমার প্রপোজাল সেইটোৱে আপোনালোকে সরকার এৰি পেলাই আহক আগত তেতিয়াহে আমি আলোচনাটো আকৌ আৰম্ভ কৰিম নহ'লে লাভ নাই তেতিয়াহে মই বিশ্বাস কৰিম বাৰে বাৰে কিয় এনেকুৱা অপপ্ৰচাৰ কৰি আছে মই বোলে দিছপুৰত যাইহে মন্ত্ৰী হৈ থাকিব এইটো কিবা কথা হয় নেকি তো এইবিলাক অপপ্ৰচাৰটো বিশ্বাস কৰিব নালাগে আমাৰ উদ্দেশ্যটো হ'ল বিটিচিত সকলো জাতি জনগোষ্ঠীক লৈ পেলাই এই বিটিচিত শান্তি বজাই ৰাখি একতা বজাই ৰাখি এই অঞ্চলত উন্নয়নৰ কাম কৰাটোৱেই আমাৰ এক নম্বৰ উদ্দেশ্য আৰু আমি কাম কৰি যাওঁ